এতিয়া চেৰাগৰ খং উঠি আছে, চেৰাগে কিবা এটা ক'ব, ক চেৰাগ অডিয়েঞ্চক কিবা এটা ক মোৰ লাইনৰ মানুহ কিয় উঠাই লিখিছে তুই বুলি ক কোন প্ৰগ্ৰামত দেৰি কৰি লাভ নাই, কৈ দিয়া এতিয়া হেডলাইন মানিব লাগিব না, দে ক কিবা এটা কৈ দিয়া দে, তই দেৰি নকৰি অডিয়েঞ্চে ৰখি আছে। মোৰ লাইনৰ মানুহ কেনেকৈ কি উঠাই যাব তাৰ বিচাৰ হ'ব লাগিব, উচিত বিচাৰ, উচিত তদন্ত নহ'লে 5 টকা ফাইন দিব লাগিব। আমি নহ'লে প্ৰতিবাদ কৰিম আমি। আজি আছে মোৰ লগত ভিন্ন এজন অতিথি, তাৰে কিবা এটা ক'ব, কি কবি কোৱা, এটা কিবা এটা কৈ দিয়া অডিয়েঞ্চকে। এইফালে চাওক, আৰু সিফালে আছে মহন্ত, ইফালে আছে ভাগিন, কিবা এটা কওক ভাগিন, কিবা এটা কওক। কি কম আৰু উপায় নাই, কিবা এটাকে জীয়াই আছো বুলি না, কিবা এটাকে জীয়াই আছো, বিয়া বাৰুতো কৰাব নোৱাৰোৱে। মহন্ত আৰু কিবা কৈ দে। মই কি কম দে, আজিকালি ক্ৰিছমাছ বজাৰতো বেয়া হৈ আছে এইকেইদিনমান। এই আমাৰ ছাৰে এতিয়া দাঁত খুচুৰি আছে, আৰু টুপিও মাৰছে, আৰু আৰনাই মাৰছে, আজি বড়ো মানুহ না। ইফালে আছো ঠেঙত আছে জোতা, কিবা এটা কৈ দে। মাৰিলো 20 টকা মাৰিলে আকৌ 20 টকা। এতিয়া বৰ্তমান এতিয়া বেনাৰ মা যাবা ওলাইছে ইয়াৰ লাইনত, আৰু আছে এইফালে আগত এখন, আৰু এইফালে হাইৱেটোৰ কাষতে আছে, গাড়ীবোৰ আপডাউন হৈ আছে, স্কুল চুলিবোৰ আপডাউন কৰি আছে বৰ্তমান, আৰু এইফালে চেৰাক কাটিয়াই টোপনি মাৰি আছে, কুম্ভকৰ্ণ টোপনি মাৰা দি আছে। কিবা এটা কৈ দিয়া, আজি কেটি মাৰলি ছাৰ, কেইটকা কামালি? ছাৰ লাজ কৰিছে চাওক, লাজ কৰিছে। আজি কেইটকা মাৰছে আকৌ কৈ দিয়া, ডাবল জিৰ'। ইয়াৰ তাৰমানে কামাই নাই। মই ইফালে আছো কুমাৰ ছাৰৰ লগত, আমাৰ কুমাৰ ছাৰে কিবা এটা ক'ব আজি লাইনৰ বিষয়ে। আজি শনিবাৰ, তাতে আজি মাংস লৈ যাবি নে নাই কচোন, কৈ দিয়া। হা, কিমান দাম? গাহৰি মাংসৰ কিমান দাম, কেই কিলো ল'বি কৈ দি। হেল্ল' গাইজ, এতিয়া মই আছো ফৰেষ্ট ব্ৰিজত। চাওক মোৰ ফালে পিছফালে গাড়ী, আৰু ইফালে হাইৱে আছে, ইফালে ধৰি লওক ব্লক আছে, আৰু মোৰ ইফালে গাড়ী চালে ফৰেষ্ট ব্ৰিজ আছে, আৰু কুমাৰ ছাৰে চাল হাঁহি আছে, খালি হাঁহিয়ে থাকো। চাওক ৰাতি নিশাচুৰৰ অৱস্থা, অৱস্থা কাহিল হৈ গৈছে বৰ্তমান। টোপনিৰ আল কাল হৈ গৈছে, গাড়ীৰ ওপৰতে বাগাৰ দি আছে। তোমাৰ কিবা হ'ল নেকি হয়?